তো হে গাইস ওয়েলকাম ব্যাক মাই ইউটিউব চ্যানেল। তো এটা নতুন ভিডিওতে আহি গলো আজি। তো আজি মানে এটা বস্তু আনিছো, তো মানে আনবক্সিং কৰি আপোনাক দেখাই আছো। মানে অলৰেডি আনবক্সিং কৰিছে মই। তো এইটো চাব পাৰে, এইটো মানে মোবাইল হোল্ডাৰ বুলি ক'ব পাৰে। মানে এইটো যিসকল মানুহ মানে মটৰ ব্লগিং চাই থাকে নাই বা এইবিলাক ট্ৰেভেলৰ লগত জড়িত হৈ থাকে সেইবিলাক গম পাব। এইটো মানে এনেকৈ লাগে এই মালটো ইয়াতে, মানে এইটো দি মটৰ ব্লগিং কৰিব পাৰে। তো দেশী যোগাৰ আৰু যিমান মানে গোপ্ৰ চপ্ৰ নাই, তো মোবাইল এনেকৈ শ্বুট কৰিব পাৰে, মানে গোপ্ৰ লগাই কৰিব পাৰে। তো আপোনাক দেখাই আছো কেনেকৈ লগাই, আৰু মানে ৰিভিউ দি আছো মালটো কেনেকুৱা, আপোনালোক ল'ব পাৰে নে নৰে দেখাই আছো। তো লগাই ল'ব চাই দিয়ক ভিডিঅ'টো। তো এইটো আছে চাব পাৰে, ইয়াৰ লগত এইটো কিবা এটা আহিছে আৰু এইটো এটা আছে, এইটো বাকী লগাই লওঁ ৰ'ব, লগাই লগ পাই আছো। The next day. লগাই চিপিনে এবাৰ ৰেডি কৰি ল'লোঁ, ছেটআপ ৰেডি। এইবাৰ ডাইৰেক্ট ৰাইডিং শ্বট দেখা পাই আছে। তো লগাই লওঁ ৰ'ব এইটো। মা যাও শ্বটবিলাক হ'ব। তো গাইছ ৰাস্তা চাওঁহে, আমাৰ ৰাস্তাৰ অৱস্থা মানে এজাক বৰষুণ আহিলে এনেকুৱা পৰিস্থিতি হৈ যায়, কি ক'ম আৰু। তো গাইছ এইখিনিৰ পৰা ওলাই লওঁ ৰ'ব, মানে অলপ ভাল ৰাস্তাত যায় আপোনালোকক দেখাই শ্বটবিলাক কেনেকুৱা হয় ক'ব। তো বাকী এংগলো ঠিকে আছে নে এইটো কৈ দিব, তো চাই থাকক। তো গাইছ মানে এইটো লোৱা এটাই কাৰণ, মানে আমি এটা ৰাইড প্লেন কৰি আছোঁ, মানে তাৰ কাৰণে আপোনালোকক মানে ভাল ভাল শ্বট দিব লাগিব না, তো এইকাৰণে লৈছোঁ। তো অতি শীঘ্ৰে কৈ আছোঁ ক'ত যাম। তো গাইছ ৰ'ব এক ছেকেণ্ড। তো ভিডিঅ'ৰ শ্বটবিলাক চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। তো মইতো ভালেই পাইছোঁ আৰু ঠিক ঠাক আছে। তো আপোনালোকে জনাব কেনে পালে। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। টিল দেন ডাটা, বাই বাই।